নমস্কাৰ, স্বাগতম জনাইছোঁ আপোনালোকক আমাৰ ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'লৈ। আৰু আপোনালোকে এইকেইদিন দেখি আছে যে এডিআৰই হওক, GT/PGTৰে হওক বা আছাম পুলিচৰে হওক, মেডিকেলৰে হওক, বিভিন্ন বিভাগৰ পৰীক্ষাসমূহৰ ফলাফল ঘোষণা কৰি আছে আৰু বহুতেই চাকৰি পাইছে। এতিয়া নিযুক্তি পত্ৰ দিবলৈহে বাকী। মাজত মাত্ৰ কেইটামান দিন নৱেম্বৰ মাহতে যিহেতু নিযুক্তি পত্ৰসমূহ বিতৰণ কৰিব। এতিয়া প্ৰধান কথাটো হ'ল, যিসকলৰ নিযুক্তি পত্ৰ দিব তেওঁলোকৰ লগতে যি LP আৰু UPৰো বিভিন্ন পোষ্ট আছিল, সেই পোষ্টৰ এখন প্ৰভিজনেল লিষ্ট আচলতে দিছে। ফাইনেল মেৰিট লিষ্টখন বৰ্তমানলৈকে প্ৰকাশ কৰা হোৱা নাই। আপোনালোকে কেতিয়াকৈ ফাইনেল মেৰিট লিষ্টখন প্ৰকাশ কৰিব? আপোনালোকৰ ইয়াতে চাওক, লোৱাৰ প্ৰাইমেৰীত আছিলে ৩,৮৮০টা পদ, আপাৰ প্ৰাইমেৰীত আছিল আপোনালোকৰ ১৭৫০টা পদ। টোটেল আপোনালোকৰ পদ আছিল ৫,৫৫০টা পদ। সেই ৫,৫৫০টা পদৰ যি আচলতে নিযুক্তি, সেই নিযুক্তি দিবলৈ ফাইনেল যিখন মেৰিট লিষ্ট, সেই মেৰিট লিষ্টখন প্ৰকাশ কৰা নাই। এতিয়া বহুতৰে মনত প্ৰশ্ন হৈ আছে, বাকীখিনি যিহেতু পৰীক্ষাৰ ৰিজাল্ট দিলে তেওঁলোকক নিযুক্তি পত্ৰ বিতৰণ কৰিব নৱেম্বৰ মাহতে, তেনে ক্ষেত্ৰত আচলতে যি LP আৰু UPৰ ডাইৰেক্টৰেট অফ এলিমেণ্টেৰী এডুকেশ্যনৰ ফালৰ পৰা যি ৫,৫৫০টা পদৰ বাবে পৰীক্ষা পাতিছিল, তাৰ যিখন প্ৰভিজনেল লিষ্ট ওলালে প্ৰথমখন, এতিয়া ফাইনেল লিষ্টখন কেতিয়াকৈ দিব? সকলোৰে মনত এইটোৱে এতিয়া প্ৰশ্ন। বহুতে হয়তো দিনটো খাব পৰা নাই, শুব পৰা নাই এই কথাটো ভাবিয়ে। চ' সকলোখিনি কথা আজি ভিডিঅ'ৰ জৰিয়তে আলোচনা কৰিম আৰু কাট অফ আচলতে কিমান কমিব গোটেইখিনি কথা গম পাব। আমাৰ ভিডিঅ'ত যদি নতুনকৈ কোনোবাই চাই আছে তেনেহ'লে চেনেলটো পোনপ্ৰথমতে ছাবস্ক্ৰাইব কৰি লওক, এনেধৰণৰ আপোনালোকে আপডেট পাই থাকিব। এতিয়া প্ৰথম কথাটো হ'ল LP আৰু UPৰ নিযুক্তিৰ ক্ষেত্ৰত যিহেতু ৰৈ আছিল চৰকাৰখনে GT আৰু PGT ৰিজাল্ট দিয়ালৈ। যিহেতু GT আৰু PGTত যিসকলে চাকৰি পাব তাৰে বহুতৰে নাম আচলতে আমাৰ যি LP আৰু UPৰ প্ৰভিজনেল প্ৰথম যিখন লিষ্ট মাৰিছিলে সেই লিষ্টখনত সোমাই আছিল। তেওঁলোকক তাৰ বাবে দুখনকৈ নটিছো প্ৰকাশ কৰিলে আমাৰ DSC ফালৰ পৰা। যিহেতু LP আৰু UPত যিসকলৰ নাম আছিলে আৰু যিসকলে আচলতে GT/PGTত চাকৰি পালে, সেইসকলে নামখিনি উইথড্ৰ কৰিব লাগে সোনকালে। 22 তাৰিখলৈকে শেষ সীমা দিছিল আৰু 10টা বজালৈকে তেওঁলোকৰ বহুতেই আচলতে উইথড্ৰ কৰিল। সেই উইথড্ৰ কৰাৰ লগে লগে আচলতে কাট অফৰ কথা আহিব। কাট অফটো আচলতে কমি যাব। যিসকলৰ হাই কাট অফ আছিল আচলতে তেওঁলোক হয়তো আপোনালোকৰ GT/PGTত পৰীক্ষাত আচলতে পাছ কৰি তেওঁলোকে তাত চাকৰি পাবলৈ সক্ষম হ'ল। তেনে ক্ষেত্ৰত তেওঁলোকে LP আৰু UPৰ পৰা নিজৰ নামটো উইথড্ৰ কৰিলে। তাৰ ফলশ্ৰুতিত আপোনালোকৰ কিছু সংখ্যক কাট অফ কমাটো স্বাভাৱিক বা কমিব। যিহেতু ডিষ্ট্ৰিক্ট ৱাইজ আপোনালোকৰ কাট অফ বেলেগ বেলেগ আছিলে। আপোনালোকে মেৰিট লিষ্টখনত প্ৰভিজনেল যিখন প্ৰথম আহিছিল লিষ্টখন, তাতে আপোনালোকে দেখিবলৈ পাইছিলে নিজৰ যিটো কাট অফ। আৰু প্ৰধান কথাটো হ'ল, ফাৰ্ষ্ট প্ৰভিজনেল যিখন লিষ্ট নাম আছিল যিসকলৰ, তেওঁলোকৰ নাম চাকৰিৰ তালিকাত আহিবনে বা ফাইনেল মেৰিট লিষ্টখনত আহিবনে? আচলতে যিসকল কাট অফৰ চবতকৈ হাই কাট অফত আছিল, যাৰ হাই পাৰ্চেণ্টেজ আছিল, আপোনালোকৰ ধৰক গোলাঘাট ডিষ্ট্ৰিক্টৰে আপোনালোকৰ 64 পইণ্ট ছামথিং কিবা এটা আছিল, তাতে যদি যিসকলৰ আছে তেওঁলোকৰ নাম অহাটো 100% খাটাং। কিন্তু আপোনাৰ যিসকলে আচলতে GT/PGTত পাই গৈছে হাই কাট অফ থকা, তেওঁলোক যদি সেই উইথড্ৰ কৰিলে, তেনেহ'লে আপোনালোকৰ তলৰ কাট অফৰখিনি পোৱাটো অলপমান সম্ভাৱনা থাকে। আচলতে কাট অফৰ ক্ষেত্ৰত ক'বলৈ গ'লে কোনো নিৰ্দিষ্টকৈ এতিয়ালৈকে ক'ব পৰা নাযায়। ক'ৰবাত হয়তো কোনোবা এখন জিলাত 0.25 কমিব পাৰে বা 0.50 কমিব পাৰে, বা কোনোবা এখনত আপোনালোকৰ 2-3 মাৰ্কছলৈকে কমি যাব পাৰে। যিহেতু GT/PGTত কিমান সংখ্যকে পাইছে বা আপোনালোকৰ ADRE গ্ৰেড 3ত আচলতে কিমানে পাইছে, যিসকলৰ LP UPটো নাম আছিল, তাৰ ওপৰতহে ডিপেণ্ড কৰিব। আচলতে কিমানে নামটো উইথড্ৰ কৰিলে সেইটোৰ ওপৰতে আপোনালোকৰ কাট অফটো নিৰ্ভৰ কৰিব। আৰু লগতে আপোনালোকৰ যিখন ফাইনেল মেৰিট লিষ্ট, এই মেৰিট লিষ্টখন আৰু বেছি দিন নাই প্ৰকাশ হ'ব। যিহেতু আমি ভাবি আছোঁ যে নিযুক্তিটো সকলোৰে একেলগতে দিব, LP UP হওক, GT/PGTৰে হওক, ADRE গ্ৰেড 3 গ্ৰেড 4ৰে হওক, সকলোখিনিৰে। চ' আপোনালোকৰ ফাৰ্ষ্ট যিখন প্ৰভিজনেল লিষ্ট, তাত নাম আহিছিল নে? আপোনাৰ কাট অফ কিমান আছিল? আপোনালোকৰ যদি হাই কাট অফ আছে তেনেহ'লে চিন্তা কৰাৰ কোনো কাৰণেই নাই। যদিহে আপোনালোকৰ অলপ ল' আছিল কাট অফ, তেনেহ'লে আপোনালোকে ভাবি ল'ব পাৰে যে 0.25 বা আপোনালোকৰ 1 মাৰ্কছ বা 0.2
0.25 বেছি নকমে, কিন্তু বহুত বেছি যে কমি যাব সেইটো আচলতে ভাবি নল'ব আপোনালোকৰ। আৰু আপোনালোকৰ যিটো কাষ্ট ৱাইজো বেলেগ বেলেগ হ'ব। OBCৰ কাৰণে বেলেগ হ'ব, কাট অফ কমিব। ST SCৰ কাৰণেও বেলেগ কমিব। ঠিক তেনেদৰে যিমানখিনি আচলতে পোষ্ট আছে এটা ডিষ্ট্ৰিক্টত, সেই হিচাপেহে আপোনালোকৰ কাট অফটো কমিব, যদিহে তেওঁলোকে বিভিন্ন চাকৰিত আচলতে নিযুক্ত হৈছে তেতিয়াহে। যদিহে নিযুক্ত হোৱা নাই, LP UPৰ পৰা নাম উইথড্ৰ কৰা নাই, তেনেহ'লে যিটো কাট অফ আছে সেইটোতে থাকি যাব আপোনালোকৰ। চ' এনেধৰণৰ আপোনালোকে আপডেট পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। আৰু আপোনালোকক জনাই থাকিম কেতিয়াকৈ ফাইনেল মেৰিট লিষ্টখন আহিব। LP আৰু UPৰ কিবা আপডেট পালে জনাম। ধন্যবাদ। জয় অসম। চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব।